নমস্কার, এই মুহূর্তে রয়েছে অসমবাসীর রাজ্যের বাবে এটা গুরুত্বপূর্ণ খবর। আমার প্রথম খবরটি খুবই গুরুত্বপূর্ণ খবর। ৰাজ্যবাসীৰ বাবে রয়েছে এটা বিগ ব্রেকিং নিউজ। আবেদনত অসন্তুষ্ট প্ৰকাশ কৰিছে গৰিমা গাৰ্গে শইকীয়াই। জামিন আবেদনত এনেধৰণৰ ৰায়দান আশা প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। গৰিমা গাৰ্গে কয়, অসুৰ কেইটাই শাস্তি পাব লাগিব। জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাতকতা কৰিব বুলি সপোনতে ভবা নাছিলোঁ। জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন নাকচ। অমৃতপ্ৰভাৰ জামিন আবেদনৰ নাকচ কৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে। আৰম্ভ হ'ব যুদ্ধ, ইৰাণ আৰু মাজমজিয়া ভয়ংকৰ বিস্ফোৰণ। বিশ্বৰ যিকোনো সময়তে দুখন দেশৰ মাজত আৰম্ভ হ'ব পাৰে যুদ্ধ। ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত বিস্ফোৰকৰ ঘটনাটো যেন তাৰে ইংগিত বহন কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খড়গপুৰৰ এক শেহতীয়া অধ্যয়নৰ পিছত কেন্দ্ৰীয় চৰকাৰে কল্যাণমূলক আঁচনিসমূহৰ অধীনত পুষ্টিযুক্ত চাউলৰ বিতৰণ সামাজিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অধ্যয়নত পুষ্টিযুক্ত চাউল দীৰ্ঘম্যাদী সংৰক্ষণৰ আৰু গুণাগুণ হ্ৰাস পোৱাৰ সন্দৰ্ভত গুৰুতৰ উদ্বেগ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত সংশ্লিষ্ট ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু বুথ কংগ্ৰেছৰ সভাপতিসকলক অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বলিভিয়া বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হয়। এই বিমান দুৰ্ঘটনাত কেইবাগৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু কেইজন লোক। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত বহু কোটি কোটি টকাৰ নতুনকৈ ছপা নোট লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে।